সকলোৱে ভালে আছে আৰু মই যেটো ভিডিও আপলোড কৰিছিলো আপোনালোকে চাই ভাল পাইছে আজি হ'ল আপোনালোকৰ শনিবাৰ ৰাতিপুৱা বাজিছে এতিয়া 8:30 মই ৰাতিপুৱা উঠি পেলাই lukewarm water যেটো আপোনালোকক কুহুমীয়া পানী বুলি কয় হেইটো এগিলাস পানী মই সদায় খাওঁ সো মোৰ মৰ্নিং ৰুটিন চলি আছে এতিয়া বৰ্তমান বাপেক আৰু পুতেক দুটাই শুই পেলাই উঠা নাই সো মই হিহঁতে নুঠাৰ আগতে ভাবিলো যে কামখিনি কৰি লম মোৰ টাইম দিম ইটস a me time for me এই ৰাতিপুৱাৰ এইখিনি টাইম যেতিয়া বাপেক পুতেক দুটাই নুঠে সেইখিনি টাইম হ'ল মোৰ কাৰণে মি টাইম এবাৰ যেতিয়া দুটাই উঠিব তাৰ পাছত আকৌ মোৰ কাৰণে টাইম নাই আৰু এতিয়া হিহঁতৰ পিছে পিছে ঘূৰি থাকিব লাগিব লৰাৰ পিছে পিছে ঘূৰি থাকিব লাগিব এইটো খোৱা সেইটো খোৱা সো দিস ইজ মি টাইম সো এনিৱে সো আজি মোৰ দুটা বস্তু কিনিবলৈ আছে নট বস্তু নহয় ঠিক মানে মোৰ দুটা ইউটেনসিল কিনিবলৈ আছে যেটো ইউটেনসিল আমাৰ অসমৰ সকলোৰে নট অনলি অসম একচুয়ালি গোটেই ইণ্ডিয়াৰে সকলো মানুহৰ ঘৰে ঘৰে যেটো পাব সকলো মহিলাৰে যোনে ভাত ৰান্ধে সকলো মহিলাৰে যেটো পছন্দ আৰু সকলো যেটো বস্তু মানে আপোনালোকৰ in a jiffy মানে 2 minutes or 3 minutes যেটো বস্তু আপোনালোকৰ ৰেডি কৰি দিব পাৰে সেই বস্তুটো হৈছে মোৰ বেয়া আচ্ছা আপোনালোকে গেছ কৰিব পাৰিছে নে কি হয় বস্তুটো yes প্ৰেছাৰ কুকাৰৰ অবিহনে আমাৰ যে লাইফটো কেনেকুৱা লাগে যিজন মানুহে আপোনালোকৰনো কি লাগিব যিজন মানুহে মানে কিচেনত ভাত ৰান্ধে সেই মানুহজনী মানে সুধিব পাৰিব আৰু যে প্ৰেছাৰ কুকাৰ কি হয় how important pressure cooker is for you so কবো ইয়াতে my god pressure cookeৰৰ অবিহনে মই ভাত ৰান্ধিবলৈ যাব নোৱাৰো মই কিচেনত সোমাব নোৱাৰো যদি if you don't have pressure cooker I will not enter in your kitchen so সেই বস্তুটো হৈছে মোৰ এতিয়া বেয়া মই ইণ্ডিয়াৰ পৰা যেতিয়া আহিছিলো কুকাৰ লৈ আনিছিলো এই কুকাৰটোৰ মই এক্সট্ৰা যেটো আপোনালোকৰ ৰাবাৰ পাই ঢাকনিখনত যেটো থাকে হেইটো আনিছিলো কিন্তু মই মানে শিফটিং কৰোতে কোত হেৰাই গল জানো বস্তুটো ইমান বিচাৰিছো এই ৰাবাৰডাল মই আজিলৈকে পোৱা নাই সো এতিয়া কি হৈছে কুকাৰটোত মই বস্তু এটা বনাবলৈ দিও কেতিয়াবা যেতিয়া তাৰ কুকাৰটোৰ মন যায় তেতিয়া মানে হুইসেলটো বাজি যায় আৰু কেতিয়াবা যেতিয়া তাৰ মন নাযায় মই ইমান বাৰ মানে 5 times 6 times ঢাকনিখন খুলি তাক পানী দি পেলাই মোৰ মায়ে কৈছে আৰু এইটো এটা ৰেমেডি হয় এইটো কৰিবি সো হেইটো কৰি মই ইমান ট্ৰাই কৰিছো কিন্তু মানে মই মানে আজি ভাগৰি গৈছো আৰু এতিয়া হেইটো হেই ৰেমেডিটো মই কৰি মই ভাগৰি গৈছো সো ফাইনালি I have decided to buy a new pressure cooker from here so আজি মই আপোনালোকক লৈ যাম যৰ পৰা মই প্ৰেছাৰ কুকাৰটো আনিম এনে আপোনালোকৰ ইণ্ডিয়ান প্ৰেছাৰ কুকাৰো পায় ইণ্ডিয়ান ষ্টৰত পায় কিন্তু মই আজিলৈ ইমান কেইটা প্ৰেছাৰ কুকাৰ আনিছো প্ৰেষ্টিজৰ হকিন্সৰ সব আনিছো মানে আজিলৈকে মই 4টা মান কুকাৰ আনিছো ইণ্ডিয়াৰ পৰা বেয়া হৈ যায় আৰু মানে ইয়াতে ৰাবাৰ নাপাই তেনেকে তাৰ পিছত যেতিয়াই মানে অকমানো বেয়া হৈ যায় কাৰণ ইয়াতে কোনো কুকাৰ ঠিক কৰা মানুহ নাই যে মই লৈ যাম দোকানত গৈ পেলাই কুকাৰটো ঠিক কৰি আনিম সো মানে অকমান কিবা যদি বেয়া হৈ গল আৰু কুকাৰটো সো এইবাৰ মই মানে কিছুমান মোৰ ফ্ৰেণ্ডে কৈছে ইয়াতে এটা শ্বৰুম আছে ফাৰ্নিচাৰৰ শ্বৰুম আইকিয়া সো ৰিসেন্টলি মোৰ কিছুমান ফ্ৰেণ্ডে কৈছে যে তাত মানে প্ৰেছাৰ কুকাৰ আহিছে আমিও তাৰ ৱেবছাইটত চালো হয় মানে সঁচাকৈ মানে প্ৰেছাৰ কুকাৰ আহিছে আৰু ষ্ট্ৰাকচাৰটো দেখিবলৈ আমাৰ ইণ্ডিয়াৰ প্ৰেছাৰ কুকাৰৰ নিচিনাই আৰু ভিতৰত নাজানো কেনেকুৱা সো এইবাৰ মানে ভাবিছো যে লেটস নট বাই আ প্ৰেছাৰ কুকাৰ ফ্ৰম হকিন্স অৰ প্ৰেষ্টিজ লেটস গো ফৰ আইকিয়াজ প্ৰেছাৰ কুকাৰ সো আপোনালোকক মই আজি লৈ যাম আইকিয়ালৈ ইয়াতে মই আপোনালোকক আইকিয়াৰ বিষয়ে অলপ কৈ দিছো আইকিয়া হ'ল ফাৰ্নিচাৰ ৰিটেইলাৰ ইয়াত ফাৰ্নিচাৰ্ছ কিচেন এপ্লায়েন্সেছ হোম এসেসৰিজ এই সকলোবিলাক বস্তুৱে পোৱা যায় এইটো আৰম্ভ হৈছিলে সুইডেন নামৰ কান্ট্ৰিত ইন 1953 by a 17-year-old boy Ingvar Kamprad আৰু যেটো আপোনালোকৰ আইকিয়া নামটো IKEA হেইটো আহিছে ফাউণ্ডাৰজনৰ ইনিশিয়েলছৰ পৰা ইনভাৰৰ I আৰু কাম্পাৰ্ডৰ K পৰা আহিছে নামটো আইকিয়া IKEA has been world's largest furniture retailer since 2008 এতিয়া হিহঁতে নতুনকে 4 years back হায়দৰাবাদতো খুলিছে এটা শ্বৰুম সো ইহঁতৰ
বহুতবিলাক USPs আছে ফাৰ্ষ্ট USPs হ'ল ইহঁত লেছ এক্সপেঞ্চিভ সেকেন্ড হ'ল আপোনাৰ ৰেডি টু এছেম্বল ফাৰ্নিচাৰ মানে যেতিয়া আমেৰিকাত আপোনালোকে কিছুমান ফাৰ্নিচাৰ কিনিবলৈ যায় সেই ফাৰ্নিচাৰটো আপোনালোকে ঘৰত আহি পেলাই এছেম্বল কৰিব লাগে সো কেতিয়াবা সেই যেটো এছেম্বলি প্ৰসেসটো ইমান টাফ হৈ পৰে ইভেন দো আপুনি যদি ফাৰ্নিচাৰটো ভাল পাইছে দেখিবলৈ ধুনিয়া ঘৰত আহি আপুনি যেতিয়া এছেম্বল কৰিবলৈ যায় এছেম্বলি প্ৰসেস ইজ সো টাফ কি আপোনালোকৰ মানে লাষ্টত গৈ পেলাই দিব লগা হৈ যায় আমাৰ লগত হৈছে এনেকুৱা আমি যেতিয়া একদম নতুন আমেৰিকাত আহিছো এই এছেম্বলি প্ৰসেসৰ কথা ইমান নাজানো Amazonৰ পৰা খুব ধুনিয়া এখন টেবল অৰ্ডাৰ কৰিলো কিন্তু যেতিয়া আমি তাক এছেম্বল কৰিবলৈ বহিলো এছেম্বলি প্ৰসেসটো ইমান টাফ হৈ গৈছে স্ক্ৰ্যাচ আহি গৈছে কাটবিলাকত লাষ্টত গৈ পেলাই মানে বস্তুটো ঠিক যেনেকুৱা আমি ইমাজিন কৰিছিলো তেনেকুৱা হৈ নাথাকিল আৰু লাষ্টত গৈ পেলাই মানে বস্তুটো আমি ট্ৰেছৰে দিব লগা হ'ল আৰু থাৰ্ড USP হ'ল IKEAৰ ইহঁতৰ যেটো শ্ব'ৰুমৰ যেটো প্যাটাৰ্ন ইমান ধুনিয়া প্যাটাৰ্ন হয় এট্ৰাক্টিভ হয় মানে আপুনি ইমাজিন কৰিব নালাগে যে আপুনি যদি কাউচটো লৈ যায় যিকোনো এটা সোফা আপুনি কিনিলে আপুনি ইমাজিন কৰিব নালাগে যে আপোনাৰ ঘৰত গৈ পেলাই এটো কেনেকুৱা লাগিব ইহঁতৰ তাত মানে ধুনিয়াকে ইন্টেৰিয়ৰ কৰি মানে থৈ দিয়া থাকে বস্তুটো ফুল বেডৰুম ডিম লাইট বেড থাকিব পিলোজ ব্ল্যাঙ্কেটস কাষতে সাইড টেবল থাকিব ধুনিয়াকে সজোৱা থাকে মানে খুব এট্ৰাক্টিভ হয় সো আমাৰ এনেও যদি আমি মানে কোনো ফাৰ্নিচাৰ কিনিবলৈ না একো কাম নাই দেন অলসো আমি মানে যাও IKEA লৈ কিন্তু ভাল লাগে গৈ পেলাই সেই বস্তুবিলাক চাই পেলাই খুব ভাল লাগে সো আজি মই আপোনালোকক সেই IKEA লৈ যাম আৰু মই কি কৈ আছো আপোনালোকক যেতিয়া মই দেখাম আপোনালোকে বুজি পাব যেটো মই কৈছো যে হিহঁতৰ যেটো প্যাটাৰ্ন শ্ব'ৰুমটো খুব এট্ৰাক্টিভ হয় আপোনালোকে হেতু দেখা পাব যেতিয়া মই লৈ যাম আৰু এতিয়া বাপেক আৰু পুতেক দুজনে উঠিল সো মাই মি টাইম ওভাৰ বাই ফৰ নাও হেল্ল' এগেইন সো আমি এতিয়া দুপৰীয়াৰ ভাত পানী খালো উইকেন্ডস বুলি অকমান খুলো এতিয়া আমি যাবলৈ ওলাইছো IKEA আমাৰ ইয়াৰ পৰা প্ৰায় 15 মিনিটস দূৰ হয় সো আকৌ যেতিয়া আমি IKEA গৈ পাম ভিডিওটো আকৌ ষ্টাৰ্ট কৰিম এয়া আমি IKEA আহি পালো এয়া আমি IKEA আহি পালো Yes, hey. এয়া আপোনালোকৰ এন্ট্ৰেন্স ইয়াতে ধুনিয়াকে এইবিলাক বেড সজাই থোৱা আছে এইটো আপোনালোকৰ লিভিং ৰুম সজাই থোৱা হৈছে এনেকে এইফালে এইবিলাক কাউচ এনেকে ইয়াতে বহুত ধৰণৰ কিচেনৰ মডেল সজুৱাই থোৱা হৈছে ইয়াতে আপোনাৰ ষ্টাডি ৰুম সজাই থোৱা আছে 1275ত আপোনালোকে গোটেইখিনি বস্তু পাই যাব এইটো এটা বেলেগ ডিজাইন
এইবিলাক কালেকশ্যন হয়। এইবিলাক হ'ল আপোনাৰ বেডৰুম ছেকশ্যন। বেলেগ বেলেগ ধৰণে বেডৰুমবিলাক সজাই থোৱা হৈছে। এইটো আপোনালোকৰ বেবী ছেকশ্যন। এয়া কিচেন ছেকশ্যন ষ্টাৰ্ট হৈ গ'ল। ইয়াতে আপুনি চব ধৰণৰ ইউটেনচিলছ পাব। মোক ইয়াৰ পৰা লাগে কুকাৰটো ক'ত আছে বিচাৰিব লাগিব এতিয়া। ফাইনেলি মই বিচাৰি থকা প্ৰেছাৰ কুকাৰটো পাই গ'লোঁ। প্ৰাইচ হ'ল $59.99 মানে $60। এতিয়া প্ৰেছাৰ কুকাৰটো এবাৰ খুলি চাওঁ ভিতৰৰ পৰা কেনেকুৱা। আমাৰ ইণ্ডিয়াৰ প্ৰেছাৰ কুকাৰৰ নিচিনাই লাগিছে। ৰবৰো আছে। চ' এইটো এতিয়া লৈ লওঁ। এইটোতো ডিছপ্লে আইটেম হয়। এতিয়া আমি ইয়াৰ পৰা এইটো প্ৰেছাৰ কুকাৰ লৈ লওঁ। এইটো আপোনালোকৰ কাষ্ট আইৰণ মানে লোহাৰ কেৰাহী হয়। ইয়াতে নতুনকৈ ষ্টাৰ্ট হৈছে পাবলৈ। বহুত ওজন হয়। পিছলৈ কেতিয়াবা কিনিম আমিও। লোহাৰ কেৰাহীত খালে খুব ভাল। কেতিয়াবালে পিছলৈ ভৱিষ্যতে আমিও কিনিম এটা। এইবিলাক ধুনীয়া ধুনীয়া ইয়াতে ৱাইন গ্লাছেছ। এইটো ইমান ধুনীয়া মৰম লগা যে দেখিলে গোটেইখিনি বস্তুৱে কিনি লৈ যাব মন যায়। ঘৰত থ'বলৈ ঠাই নাই, এতিয়া কিনিব নোৱাৰোঁ। পিছত কেতিয়াবালে কিনিম। বহুত দিনৰ পৰা বিচাৰি থকা বস্তু এটা পালোঁ আজি। এইটো আপোনাৰ কেক ষ্টেণ্ড। যেতিয়া কেক বনাই পেলাই আইচিং কৰোঁ তেতিয়া এইটো খুব প্ৰয়োজন হয়। বহুত দিনৰ পৰাই মই বিচাৰি আছিলোঁ। আজিতো ৰিজনেবল প্ৰাইচত পাইছোঁ। এইবিলাক আপোনাৰ কেক ষ্টেণ্ড হয়। এইটো এটা কেক ষ্টেণ্ড। এইটো মোৰ আছেই ঘৰত, আগতে লৈ থোৱা আছে। চ' আজি মই ইয়াৰ পৰা আমাৰ কেটলি পানী গৰম কৰিবলৈ। আৰু এটা ধুনীয়া আছিলে ইয়াতে, ক'ত জানো গ'ল সেইটো মানে স্কুৱেৰ টাইপৰ আছিলে। এইটো যে মোৰ এইটোতকৈ বেছি ভাল লাগে। আপোনালোকে জনাব আপোনালোকৰ কোনটো বেছি ভাল লাগিছে, ৰাউণ্ডটো নে এইটো মোৰ বেছি ভাল লাগে। আজি নলওঁ, পিছত কেতিয়াবা আহিলে ল'ম।
লাইটৰ ফেনটো এইবিলাক আপোনাৰ ষ্টেণ্ডিং লেম্প ইমান ধুনীয়া ধুনীয়া এয়া আপোনাৰ আকৌ ষ্টেণ্ডিং লেম্প এয়া টেবল লেম্প এইপিনে এয়া টেবল লেম্প এইপিনে আকৌ এইটো ইমান মৰম লাগিছে এইটো ইমান ধুনীয়া লাগিছে এই লেম্পটো এইবিলাক গোটেই টেবল লেম্প হয় এয়া এইটো বাঁহৰ হয় ডেকোৰেশ্যনৰ কাৰণে এইফালে এইবিলাক চেণ্ডেলিয়াৰ এইটো ইমান ধুনীয়া লাগিছে $129 এইটো $129 এইপিনে আকৌ এইটো ধুনীয়া লাগিছে এয়া আপোনাৰ এয়া হ'ল পেইণ্টিং ছেকশ্যন এইবিলাক ধুনীয়া ধুনীয়া পেইণ্টিং এইটো আপোনাৰ গোল্ডেন ব্ৰিজ ৰাইট দি ফেমাছ মোনালিসা পেইণ্টিং এয়া ভেনিসৰ পেইণ্টিং এয়া আপোনাৰ নিউয়ৰ্ক চিটি এয়া আপোনাৰ ডিয়াৰ এয়া গোটেই আপোনাৰ পেইণ্টিঙৰ ছেকশ্যন বেলেগ বেলেগ ধৰণৰ আপোনাক যেনেকুৱা লাগে তেনেকুৱা পেইণ্টিং পাব এইফালে পিছফালে আপোনালোকৰ বেবীৰ কাৰণে ফনেটিক এলফাবেট বিভিন্ন ধৰণৰ মিৰৰ সজাবৰ কাৰণে ডেকোৰেশ্যনৰ কাৰণে ধুনীয়া ধুনীয়া এইবিলাক বাস্কেট এইবিলাক সজাবৰ কাৰণে এইফালে এইবিলাক ঘড়ীটো এইবিলাক ধুনীয়া ধুনীয়া বস্তু कैंडल सेक्शन है इंडिया में सेंटेड कैंडल बहुत नियम में तो चेरी बड़े बड़े घर में सेंटेड कैंडल अपना वेनिला या बहुत बड़े सेंटेड कैंडल तो अपना लैम्प अपना कैंडल स्टैंड देती और एक थोड़ा अपनी कैंडल को जलाया के कोई दिया कैंडल लॉग बताइए $12.99 itu ada candle stand হয় দাম $15 এইবিলাক আপোনাৰ candle stand এইবিলাক আপোনাৰ এইটো আপোনাৰ সকলোতকৈ লেছ এক্সপেঞ্চিভ কেণ্ডেল ষ্টেণ্ড হয় এইটো আমাৰ ঘৰতো আছে খুব ধুনীয়া লাগে ইয়াৰ গোটেই আৰু কেণ্ডেল ষ্টেণ্ড আৰু কালেকশ্যন কেণ্ডেল ষ্টেণ্ড এইবিলাক আপোনাৰ আৰ্টিফিচিয়েল প্লাণ্টছ হয় ডেকোৰেশ্যনৰ কাৰণে এইটো গোটেই আপোনাৰ আৰ্টিফিচিয়েল প্লাণ্টছৰ ছেকশ্যন হয় সব ডেকোৰেশ্যন হয় এইবিলাক গোটেই বস্তু আজি আমাৰ আইকিয়াৰ শ্বপিং হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ কুকাৰ ল'লোঁ কেকৰ ষ্টেণ্ড ল'লোঁ এতিয়া আমি গৈ আছোঁ গাড়ী লৈ ক'ত গ'ল আমাৰ গাড়ীখন আজি আমাৰ আইকিয়াৰ শ্বপিং হৈ গ'ল
এয়া আমি কুকাৰ লৈ ল'লোঁ আৰু কেকৰ ষ্টেণ্ড লৈ ল'লোঁ। এতিয়া বাজিছে 8:30। দেখিছেনে কিমান পোহৰ হৈ আছে 8:30 বজালৈকে। চ' আজিলৈ এই ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভৱিষ্যতে মোৰ চেনেলৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যিহেতু এতিয়া কৰোণাৰ টাইম, আপোনালোক সকলোৱে ঘৰত থাকক আৰু সুৰক্ষা থাকক। ষ্টে হেল্ডি, ষ্টে ছেফ। বাই ফৰ নাও।